গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে মই ভালে আছোঁ এতিয়া মই যাবলৈ ওলাইছোঁ টাউন চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া আমাৰ দেহা চেণ্ডেলযোৰ ছিগি থাকিলে চেণ্ডেলযোৰ এতিয়া কি কৰি আছা দেহা কি হ'ল চেণ্ডেলযোৰ কেনেকৈ ছিগিলে এয়া আমাৰ ডাঙৰহঁতৰ জাৰ্চি গৰু আছে সৰুকৈ এখন ফাৰ্ম হয় আৰু এই ডাঙৰহঁতে কি কৰি আছে এইফালে ডাঙৰ গৰুক খেৰ দি আছে ৱাও মজা মজা ডাঙৰ গাখীৰ খেলা নেকি গৰুক খুৱাবলৈ আমাৰ ডাঙৰে এক বস্তা আলু কিনি আনিছে না পূৰা একদম কামত বিজি হৈ থাকে লাগিয়ে থাকে আৰু গৰুৰ লগতে সেইফালে দানা চানা বনাই মেলি দি থাকে আৰু গা চা ধুৱাই দিয়ে নেকি গা চা ধুৱাই একদম চিকচিকীয়া কৰি থৈছে দেই ডাঙৰ কি কৰি আছা চাহ খাইছোঁ চাহ খাই আছা আমি এতিয়া গৈ আছোঁ টাউন চাই থাকিব ভিডিঅ'টো শেষলৈকে আমি আহি পাইছোঁ ৰংঘৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখাই যাম এয়া ৰংঘৰ ফুলনিখনৰ সৈতে ৰংঘৰটো দেখিবলৈ বহুত শুৱনি লাগিছে নহয়নে বাৰু আৰু ৰংঘৰ চাৰিওফালৰ পৰিৱেশটো চাওক আৰু ৰংঘৰ বিষয়েও অলপ ক'বলৈ চেষ্টা কৰিম এয়া নাচনী সাজত ফটোশ্বুটৰ কাৰণে ৰেডি হৈ আছে ৰংঘৰ আহোম ৰজা ডা ডাঙৰীয়াসকলে পথাৰত হোৱা খেল ধেমালি বহি চাবলৈ বনোৱা ঐতিহাসিক ঘৰ ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ সজাইছিল প্ৰমত্ত সিংহৰ আগতে তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠবাঁহেৰে চাংঘৰ আকৃতি এটি ৰংঘৰ সজাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই সেই ঠাইতে বৰ্তমান পকী ৰংঘৰটো নিৰ্মাণ কৰোৱায় বিশেষকৈ ৰংপুৰৰ সোণোৱাল ৰাজধানীৰ ৰঙালী বিহু উৎসৱৰ সময়ত ৰংঘৰৰ অসম ৰাজ্যৰ অন্যতম প্ৰধান আকৰ্ষণ ইয়াক সমগ্ৰ এছিয়াৰ আটাইতকৈ পুৰণি এম্ফি থিয়েটাৰ বুলি কোৱা হয় এই ৰংঘৰতে অতিথিসকলৰ অভ্যৰ্থনা নাচ গান আদি অনুষ্ঠিত হৈছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব থেংক ইউ এভৰিৱান আকৌ এটি অন্য এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই